এজন ডেলিভাৰী বয় ভিজা জেকেট পিন্ধি বাইকখন ধীৰে চলাই গৈ আছে। হঠাৎ মোবাইলটো বাজি উঠিল। এটা বৃদ্ধাৰ কাপা মাত, বেটা, এইটো সেই সৰ্দাৰ নেকি? ডেলিভাৰী বয়ে কোমলকৈ ক'লে, হয় মা, মই আহি আছোঁ। ফ্লেটখনত সোমাই তেওঁ দেখিলে বৃদ্ধাজনী অকলে বহি আছে, চকুত পানী, মুখত নীৰৱতা। বৃদ্ধাজনীয়ে ক'লে, আজিৰ দিনটো মোৰ জন্মদিন, কিন্তু মোৰ লগত কথা পাতিবলৈ কেউ নাই। ডেলিভাৰী বয়ে অলপ সময় নীৰৱ হৈ থাকিল। তাৰ পাছত বেগত হাত দি এটা সৰু কেক উলিয়ালে। কেকখনত লিখা আছিল, শুভ জন্মদিন মা। বৃদ্ধাজনীৰ চকুত হাঁহি উঠিল, চকু পানী আনন্দত পৰিণত হ'ল। ডেলিভাৰী বয়ে মনে মনে ভাবিলে, আজিৰ দিনটো মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ডেলিভাৰী। কাৰণ কেতিয়াবা ডেলিভাৰী কেৱল পাৰ্চেল নহয়, কাৰোবাৰ